ওম শান্তি। 12 অক্টোবৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতা নাৱৰীয়া হৈ আহিছে তোমালোক সকলোৰে নাওৰ বিষয় সাগৰৰ পৰা উলিয়াই ক্ষীৰ সাগৰলৈ লৈ যাবলৈ। এতিয়া তোমালোক ইপাৰৰ পৰা সিপাৰলৈ যাব লাগে। প্ৰশ্ন: তোমালোক সন্তানসকলে প্ৰত্যেকৰে ভূমিকা দেখিও কাকো নিন্দা কৰিব নোৱাৰা কিয়? উত্তৰ: কিয়নো তোমালোকে জানা যে এইখন অনাদি ৰচিত থোৱা ড্ৰামা। ইয়াত প্ৰত্যেক ভাৱৰীয়াই নিজৰ নিজৰ ভূমিকা পালন কৰি আছে। কাৰো একো দোষ নাই। এই ভক্তিমাৰ্গ আকৌ অতীত হৈ যাব। ইয়াত অলপো সলনি হ'ব নোৱাৰে। প্ৰশ্ন: কোন দুটা শব্দত গোটেই চক্ৰৰ জ্ঞান সমাহিত হৈ আছে? উত্তৰ: আজি আৰু কালি। কালি আমি সত্যযুগত আছিলোঁ। আজি 84 জন্মৰ চক্ৰৰ পৰিক্ৰমা লগাই নৰকত উপস্থিত হৈছোঁ। কাইলৈ আকৌ স্বৰ্গ পাম। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এতিয়া এই বৃক্ষজোপা পুৰণা জৰাজীৰ্ণ হৈ গৈছে। আত্মা ঘৰলৈ উভতি যাব লাগে। সেইকাৰণে নিজক সকলো বন্ধনৰ পৰা মুক্ত কৰি পাতল বোজামুক্ত হ'ব লাগে। ইয়াৰ সকলো বুদ্ধিৰে পাহৰি যাব লাগে। 2. অনাদি ড্ৰামাখনক বুদ্ধিত ৰাখি কোনো ভাৱৰীয়াকে নিন্দা কৰিব নালাগে। ড্ৰামাৰ ৰহস্য বুজি বিশ্বৰ মালিক হ'ব লাগে। বৰদান: শান্তিৰ শক্তিৰে আত্মশক্তিৰ উৰণ তীব্ৰগতিৰ কৰোঁতা বিশ্ব পৰিৱৰ্তক হোৱা। বিজ্ঞানৰ সাধনবোৰৰ গতিবেগ বিজ্ঞানৰ দ্বাৰা হ্ৰাস কৰিবও পাৰে, ধৰিবও পাৰে, কিন্তু আত্মাৰ গতিক এতিয়ালৈকে কোনেও ধৰিব পৰা নাই আৰু ধৰিবও নোৱাৰে। এই ক্ষেত্ৰত বিজ্ঞানে নিজক অকৃতকাৰ্য বুলি ভাবে। য'ত বিজ্ঞান অকৃতকাৰ্য হয়, ত'ত শান্তিৰ শক্তিৰে যি বিচৰা সেয়া কৰিব পাৰা। সেয়েহে আত্মশক্তিৰ উৰণ তীব্ৰ গতিৰে কৰা। এই শক্তিৰে স্ব-পৰিৱৰ্তন, কাৰোবাৰ বৃত্তিৰ পৰিৱৰ্তন, বায়ুমণ্ডলৰ পৰিৱৰ্তন কৰি বিশ্ব পৰিৱৰ্তক হ'ব পাৰা। তীব্ৰতাৰ চিন হ'ল ভাবিলা আৰু হ'ল। শ্লোগান: শিক্ষাদাতাৰ লগতে দয়াশীল হৈ সহযোগী হোৱা। পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ হ্ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত। ইজন সিজনৰ স্নেহী তেতিয়াহে হ'বা যেতিয়া সংস্কাৰ আৰু সংকল্প ইজনে সিজনৰ সৈতে মিলাবা। কিন্তু ধ্যান দিবা যাতে তোমাৰ স্থিতি স্তুতিৰ আধাৰত যাতে নহয়, নহ'লে বিচলিত হৈ থাকিবা। বহুত সন্তানে যেতিয়া কিবা কৰে তেতিয়া তাৰ ফলৰ ইচ্ছা ৰাখে। স্তুতি কৰিলে স্থিতি ভাল হৈ থাকে আৰু কোনোবাই নিন্দা কৰিলে তেতিয়া নিজৰ স্থিতি এৰি তেওঁৰ পৰা কাষৰীয়া হৈ যায়। কিন্তু স্তুতি নিন্দাত যাতে সমান স্থিতি হৈ থাকে, তেতিয়া সংস্কাৰৰ সংঘাত নহয়। ওম শান্তি।